নমস্কাৰ মই প্ৰণৱজ্যোতি নাথ স্পোকেন ইংলিছৰ আজি ক্লাছলৈ সকলোকে স্বাগতম জনাইছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক আজি ফিউচাৰ ইনডেফিনিট টেন্স সম্পৰ্কে শিকাবলৈ গৈ আছো গতিকে বলাছো আজি লেসনটি আৰম্ভ কৰো তোমালোকে বৰ্ডৰ ফালে চাবা মই ইয়াতে লিখিছো ম বা ব অৰ্থাৎ প্ৰথম কথা আমি বাক্যটো অসমীয়া বাক্যটো আমি চিনি পাব লাগিব কি টেন্সত আছে সো কেনেকৈ চিনি পাম চিনাকিটো কেনেকৈ হ'ব তাৰ কাৰণে মই ইয়াতে দিছো ম বা ব অৰ্থাৎ মূল যেটো ক্ৰিয়া হ'ব অসমীয়াত সেই ক্ৰিয়াটোৰ লগত যদি ম বা ব থাকে তেতিয়া গম পাবা হেতু ফিউচাৰ ইনডেফিনিট টেন্সৰ বাক্য আমি যদি বাক্যবোৰৰ সহায়ত মই যিবিলাক বৰ্ডত দিছো তাৰ সহায়ত যদি বুজিবলৈ চেষ্টা কৰো তেতিয়া হলে সুবিধা হ'ব ইয়াতে চাবা মই যাম তুমি খেলিবা তাই নাচিব মই তিনটা বাক্যৰ তোমালোকক দেখুৱাই দিছো যে জামটো ইয়াতে ম আছে জামত জাম খাম ডিম আহিম নাচিম কান্দিম সকলোতে ম আছে তাৰ পিছত খেলিবা এটা বাটো আছে ন খেলিবা যাবা দিবা কান্দিবা নাচিবা তাৰ পিছত 3 নম্বৰটো নাচিব যাব খাব দিব আহিব ব থাকিব তেতিয়া আমি গম পাম যদি ম বা ব থাকে মূল ক্ৰিয়াটোৰ লগত অসমীয়াত হেতু ফিউচাৰ ইনডেফিনিট টেন্সৰ বাক্য এতিয়া কথাটো হল ফিউচাৰ ইনডেফিনিট টেন্সৰ বাক্যবোৰ আমি কেনেকৈ খাজিম তাৰ কাৰণে ফৰ্মুলাটো হৈছে প্ৰথম লাগিব আই তাৰ পিছত আমি সাধাৰণতে স্কুলত পাও গ্ৰামাৰত পাও যে আমাৰ ফিউচাৰ ইনডেফিনিট টেন্সৰ বাক্য বা ফিউচাৰ বাক্যবিলাকত শ্যাল উইলৰ ব্যৱহাৰ হয় হেল্পিং ভাৰ্ব হিচাপত কিন্তু স্পোকেন ইংলিছৰ কথাটো অকমান খুকিয়া স্পোকেন ইংলিছত সেল কমকে ব্যৱহাৰ কৰা হয় কিন্তু আজিকালি মডাৰ্ন ইংলিছত সেলটো প্ৰায় নাইয়ে তাৰ কাৰণে উইলৰ শৰ্ট ফৰ্মটো আমি ব্যৱহাৰ কৰিব লাগিব উইলটো ব্যৱহাৰ কৰিব পাৰো আমি এনেকৈ ক'ব পাৰো আই উইল গো ক'ব পাৰো আইল গো ক'ব পাৰো প্ৰথম সাবজেক্টটো আহিব তাৰ পিছত হেল্পিং ভাৰ্ব হিচাপত উইল আহিব তাৰ পিছত মেইন যেটো ভাৰ্ব আহিব বেস ফৰ্মত আহিব ফাৰ্স্ট ফৰ্মত আহিব গো ইয়াতে গো হ'ব পাৰে কাম হ'ব পাৰে ইট হ'ব পাৰে এটো বেস ফৰ্ম বুলি কয় যেটো ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম হেতু বেস ফৰ্ম বুলিও কয় তো হেতু ইয়াতে মই দিছো আই প্লাস উইল ইজ ইকুয়াল টু আইল হয় আমি আই উইল বুলি ক'ব পাৰো আইল বুলি ক'ব পাৰো আইল গো ইউল কাম হেনুকা তাৰ পিছত 2 নম্বৰ বাক্যটো আহিছে তুমি খেলিবা ইউল প্লে ইয়াতো সেই কন্ট্ৰাকশন ব্যৱহাৰ কৰিছো অৰ্থাৎ শৰ্ট ফৰ্ম ব্যৱহাৰ কৰিছো ইউ প্লাস উইল ইজ ইকুয়াল টু ইউ উইল আমি ইউ উইল বুলি নকয় ইউ উইল কম ইয়াতে চাবা 3 নম্বৰ বাক্যটো তাই নাচিব সিল ডান্স সি উইল নকয় আমি সিল কম সিল ডান্স তাৰ পিছত 4 নম্বৰটো হিহতে কিনিব ডেল বাই তাৰ পিছত 5 নম্বৰটো বৰষুণ দিব ইট উইল ৰেইন টু ইট উইল ৰেইন ইট উইল কোৱা নাই মই কি কৈছো ইট উইল ৰেইন তাৰ পিছত 6 নম্বৰ বাক্য আমি দৌৰিম উইল ৰান উই প্লাস উইল ইজ ইকুয়াল টু উইল তো হি দিব হিল গিভ আমি হি উইল গিভ ক'ব পাৰো হেতু ভুল নহয় কিন্তু যেতিয়া তুমি কন্ট্ৰাকশনস বিলাক ব্যৱহাৰ কৰিবা কন্ট্ৰাকশনস বিলাক ব্যৱহাৰ কৰাৰ লগে লগে ইংৰাজীটো শুনিবলৈ খোলা হয় আৰু খুব কম সময়ৰ ভিতৰতে ইংৰাজী খলখলকৈ ক'ব পাৰি ফ্লুয়েন্সিটো খুব সোনকালে আহে তাৰ কাৰণে মই তোমালোকক ৰেকমেন্ড কৰিম এডভাইস দিম যে তোমালোকে উইল ব্যৱহাৰ নকৰি তাৰ শৰ্ট ফৰ্মটো ব্যৱহাৰ কৰিবা ইল ব্যৱহাৰ কৰিবা ইট উইল ৰেইন বুলি ক'বা তাৰ পিছত 7 নম্বৰ বাক্যটো হিল এটো কলো সাগে মই তাৰ পিছত 8 নম্বৰটো লৈ আহিছো লৰাজনে খুধিব দা বয় উইল আস্ক ইয়াত কিন্তু কন্ট্ৰাকশন ব্যৱহাৰ নহয় কন্ট্ৰাকশন ইবিলাকত হে আই উই তাৰ পিছত ইউ দে হি সি ইট ইবিলাকত হে বা হু তাতে কন্ট্ৰাকশনস বিলাক ব্যৱহাৰ হ'ব তাৰ পিছত 9 নম্বৰ বাক্যটো লৈ আহিছো ৰিতাই কেকটো বনাব ৰিতা উইল মেক দা কেক ইয়াতে তোমাৰ শৰ্ট ফৰ্ম ব্যৱহাৰ নহয় অৰ্থাৎ কন্ট্ৰাকশন ব্যৱহাৰ নহয় তো ইয়াতে কোনোবাই যদি মই প্ৰথম বাক্যটো আকো কৈছো কোনোবাই যদি আই সেল গো বুলি কয় তথাপিও ভুল নহয় কিন্তু আমি সময়ৰ লগত চলিব লাগিব ন কিতাপৰ ইংৰাজীটো কিছু সময়ৰ কাৰণে স্থগিত ৰাখা কিতাপৰ গ্ৰামাৰত যি শিকিছো হেতু ঠিকই আছে বাৰু হেতু ভুল নহয় কিন্তু কথাটো হৈছে মানুহে যেটো কয় মই যেহেতু তোমালোকক স্পোকেন ইংলিশ শিকাই আছো গতিকে মই তোমালোকক স্পোকেন ইংলিশৰ ৰুলস বিলাকে শিকাম স্পোকেন ইংলিশত আজিকালি নেটিভ স্পিকাৰছ বিলাকে হক বা নন নেটিভ স্পিকাৰছ বিলাকে হক সকলোৱে উইলৰ ব্যৱহাৰটোহে কৰে সেলৰ ব্যৱহাৰটো তেনেকে নকৰে কিন্তু ইনফৰ্মেল কথা বতৰাত আই আৰু উইৰ ক্ষেত্ৰত আমি কেতিয়াবা সেল ব্যৱহাৰ কৰো কেতিয়া ব্যৱহাৰ কৰো মই এইখিনি বুজাওতে তোমালোকক মই বুজাই দিম এতিয়া চাবা ইয়াতে আই আৰু উইৰ ক্ষেত্ৰত মই ইয়াতে দিছো
কেনেকৈ আমি নিগেটিভ ইন্টাৰগেটিভ কৰিম এইখিনিতে ক'ব বিচাৰিছো তোমালোকে এইটো নিয়ম ফলো নকৰি এইটো নিয়মো যদি ফলো কৰা ইয়াতে আই আৰু উইৰ বাহিৰে মই ইয়াতে দিছো এই নিয়মটো যদি ফলো কৰা তেতিয়া হলে শুদ্ধ কোনোটোৱে ভুল নহয় কিন্তু সচৰাচৰ সেল কেতিয়াবা ব্যৱহাৰ হয় এই নিয়মটো যেটো নিয়ম দিছো মই সেল কেনেকৈ ব্যৱহাৰ কৰিব পাৰি তেনেকৈ তোমালোকে ব্যৱহাৰ কৰিব পাৰা এটা চাবা ইয়াতে দিছো মই দিম আল গিভ মই ইয়াতে দিছো আল গো মই যাম আল গো তাৰ পিছত মই দিম আল গিভ তেনে মই খাম আল ইট মই আহিম আল কাম তাৰ পিছত চাবা 2 নম্বৰ বাক্যটোলৈ মই নিদিম এটো দিম নিদিম আহিম নাহিম কান্দিম নাকান্দিম খাম নাখাম নিগেটিভ বাক্যবিলাকত কি লাগে নট যোগ দিব লাগে সো ইয়াতে নিয়ম মতে কি হয় আই উইল গিভ আই আৰু নিগেটিভ হলে উইলত নট দিব লাগিব আই উইল নট give হেতু হ'ব লাগে কিন্তু ইয়াতো আমি কন্ট্ৰাকশনস ব্যৱহাৰ কৰিম ইয়াতে will plus not is equal to on ব্যৱহাৰ কৰিছো আমি অৰ্থাৎ I won't give I will not give বুলিও আমি ক'ব পাৰো হেতু ভুল নহয় কিন্তু মই তোমালোকক এইটো ক'বলৈ ৰেকমেন্ড কৰিম তাৰ পিছত 3 নম্বৰ বাক্যটোলৈ আহিছো মই দিম নে প্ৰশ্ন কৰিছো উইল যেহেতু ব্যৱহাৰ হৈছে ইয়াতে আমি ইয়াতে উইল ব্যৱহাৰ কৰিব লাগে কিন্তু সাধাৰণতে ইনফৰ্মেল কথা বতৰাত আই আৰু উইৰ ক্ষেত্ৰত যদি সাবজেক্টটো যদি আই নাই বা উই থাকে তেতিয়া হলে প্ৰশ্নটো যদি তোমাৰ পজিটিভ হয় পজিটিভ কোৱেশ্চনৰ ক্ষেত্ৰত সেল বহুতে ব্যৱহাৰ কৰে তো সেল আই গিভ বুলি আমি ক'ব পাৰো আমি উইল আই গিভও ক'ব পাৰো হেতু ভুল নহয় তাৰ পিছত আহিছো আমি 4 নম্বৰটোলৈ মই নিদিম নেকি বা নিদিম নে বা নিদিম নেকি এটো নেগেটিভ কোৱেশ্চন এটো এটা প্ৰশ্ন কিন্তু এটো প্ৰশ্ন নেগেটিভ হয় সেইকাৰণে আমি ইয়াতে সেলত নট ব্যৱহাৰ কৰিব নোৱাৰো নেগেটিভত আমি অনতে ব্যৱহাৰ কৰিব লাগিব অন্ট আই গিভ তাৰ পিছত 5 নম্বৰ মই দিম নে নিদিম এটো এটা প্ৰশ্ন এটো হৈছে তোমাৰ অল্টাৰনেটিভ কোৱেশ্চন বুলি কয় যাম নে না যাম আহিম নে নাহিম খাম নে না খাম ওহ নে সাপৰ সোমবাৰ নে মঙ্গলবাৰ হেতু যে অল্টাৰনেটিভ কোৱেশ্চন বিলাক তেনেকুৱা হয় সো অল্টাৰনেটিভ যদি কোৱেশ্চন থাকে মই দিম নে নিদিম খাম নে না খাম যাম নে না যাম এই ধৰণৰ বাক্য বিলাকত আমি প্ৰথমতে যেহেতু সাবজেক্টটো আই আহিছে আই আহিলে ইফালে যেহেতু আমি নট ব্যৱহাৰ নকৰো গতিকে নট ব্যৱহাৰ নকৰিলে আমি সেল ব্যৱহাৰ কৰিম উইল ব্যৱহাৰ কৰিব পাৰো ভুল নহয় উইল আই গিভ অর নট বুলিও ক'ব পাৰো নতুবা সেল আই গিভ অর নট বুলিও ক'ব পাৰো তাৰ পিছত আহিছো আমি 6 নম্বৰ বাক্যটোলৈ মই কি দিম হোৱাট সেল আই গিভ পজিটিভ আছে দিম আছে নিদিম থাকিলে অন্ট হলহেতেন হোৱাট সেল আই গিভ তাৰ পিছত মই কি নিদিম এই দুটা মাজত ডিফাৰেন্সটো কি 6 নম্বৰ আৰু 7 নম্বৰৰ মাজত বিশেষ দেখো ডিফাৰেন্স নাই এটো পজিটিভ বাক্য সেই কাৰণে সেল ব্যৱহাৰ কৰিছো এটো নেগেটিভ বাক্য নিদিম আছে সেই কাৰণে ইয়াতে আমি অন ব্যৱহাৰ কৰিছো তাৰ পিছত 8 নম্বৰ বাক্যটোলৈ চাবা মই কেতিয়া দিম when shall I give এটা চোৱা তুমি এটা 6 নম্বৰ আৰু 8 নম্বৰ বাক্যটো চোৱা ইয়াতে আছে মই কি দিম মই কেতিয়া দিম ইয়াতে কি আছে ইয়াত কেতিয়া আছে গতিকে ইয়াত কি থকা কাৰণে আমি হোৱাট ব্যৱহাৰ কৰিছো আৰু ইয়াতে কেতিয়া থকা কাৰণে আমি when ব্যৱহাৰ কৰিছো বাকি গোটেইখিনি আগে ইয়াতো shall I give what shall I give আৰু ইয়াতে when ৰ পিছত shall I give আমি ব্যৱহাৰ কৰিছো তাৰ পিছত 9 নম্বৰ বাক্যটোলৈ আমি আহিছো মই কেতিয়া নিদিম হে একেটাই আগৰ 6 নম্বৰ আৰু 7 নম্বৰৰ যেটো নিয়ম ইয়াতো হে 8 নম্বৰ আৰু 9 নম্বৰ নিয়মটো একেটাই হয় মই কেতিয়া দিম মই কেতিয়া নিদিম দিমটো নিদিম হৈছে সেইকাৰণে সেলটো ইয়াতে অন্ট হৈ গৈছে when shall I give when won't I give তাৰ পিছত 10 নম্বৰ বাক্যটোলৈ চাবা মই কেনেকৈ দিম হাউ কেনেকৈ হলে হাউ হয় সেইকাৰণে ইয়াতে হাউ ব্যৱহাৰ কৰিছো বাকি সব একে হয় shall I give আহিব বাকি বিলাক যেনেকৈ হৈছে তাৰ পিছত 11 নম্বৰ বাক্যটো মই কেনেকৈ নিদিম মই কেনেকৈ নিদিম সেলটো ইয়াতে অন্ট হৈ যাব হাউ shall I give how won't I give আমি তেনেকৈ বাক্যবিলাক খাজিব লাগিব এতিয়া আহিছো ফিউচাৰ ইনডেফিনিট টেন্সত নেগেটিভ ইন্টাৰোগেটিভ কৰাৰ দ্বিতীয় নিয়মটোলৈ তোমালোকে বৰ্ডৰ ফালে চাবা ইয়াতে মই লিখি দিছো আই আৰু উইৰ বাহিৰে অৰ্থাৎ সাবজেক্টটো যদি আই বা উই নাথাকে বেলেগ সাবজেক্ট থাকে তেতিয়া হলে আমি এই নিয়মটো ফলো কৰিব লাগিব কিন্তু আই আৰু উই থাকিলেও মই আগতেই কৈছো তোমালোকে সেল ব্যৱহাৰ নকৰি বা এই নিয়মটো ফলো নকৰি এইটো নিয়মও ফলো কৰিব পাৰা ইয়াতে চাবা মই লিখছো প্ৰথম বাক্যটো হি খাব তো নিয়ম মতে প্ৰথমতে সাবজেক্টটো আহিছে হি আহিছে হিৰ ইংৰাজী হৈছে হি তাৰ পিছত আমাৰ উইল লাগিব উইলৰ শৰ্ট ফৰ্ম ইয়াতে কি ব্যৱহাৰ কৰিছো আমি এপোস্ট্ৰফি ডাবল এল হি এপোস্ট্ৰফি ডাবল এল হিল আমি উচ্চাৰণটো কৰিব লাগিব হিল ইট বেস ফৰ্মটো আহিছে তাৰ পিছত 2 নম্বৰ বাক্যটো হি নাখাব খাবটো নাখাব হৈছে সেইকাৰণে উইলত নট যোগ দিছো হি উইল নট ইট বুলিও ক'ব পাৰো আমি হিল নট ইট বুলিও ক'ব পাৰো নতুবা হি won't
ইট বুলিও ক'ব পাৰোঁ মই ইয়াতে হি অন্ট ইট লিখিছোঁ তাৰপিছত 3 নম্বৰটো চাবা হি খাবনে উইল হি ইট প্ৰশ্ন আছে যেহেতু খাবনে যাবনে দিবনে আহিবনে এইটো নেকি নে বা নেকিটো যে লাগে হেতু প্ৰশ্ন হয় সেই কাৰণে আমি ইয়াতে উইলটো সাবজেক্টৰ আগত লৈ আহিছোঁ উইলটো আমি প্ৰথমতে ক'ব লাগিব তাৰপিছত সাবজেক্টটো ক'ব লাগিব সাবজেক্ট যদি হি থাকে সি থাকে দে থাকে তেতিয়া আমি সাবজেক্টটো লিখিব লাগিব উইল হি ইট উইল দে গো উইল দে কাম উইল ইউ ইট এনেকুৱা তাৰপিছত 4 নম্বৰটো চাবা হি নাখাবনে বা নাখাব নেকি এটো পজিটিভ কোৱেশ্চন এটো নেগেটিভ কোৱেশ্চন উইল হি ইট টু অন হি ইট হৈ গৈছে উইলত আমি নট যোগ দিছো 5 নম্বৰটো চাবা হি খাবনে নাখাব মই আগতে কৈছো প্ৰথম নিয়মটো বুজাওতে অল্টাৰনেটিভ কোৱেশ্চন আছে অল্টাৰনেটিভ কোৱেশ্চন হয় খাবনে নাখাব আহিবনে নাহিব যাবনে নাযাব খামনে নাখাম আহিমনে নাহিম কান্দিবনে নাকান্দিব এই ধৰণৰ অল্টাৰনেটিভ কোৱেশ্চন বিলাক কত আমি কি কৰিব লাগিব উইল হি ইট অর নট তোমাৰ এই দুখৰ লিখি পিছৰ ফালে আমি অৰ্ডাৰটো লগাই দিব লাগিব তাৰপিছত চাবা 6 নম্বৰ বাক্যটো হি কি খাব হোৱাট উইল হি ইট হেইটো আমি প্ৰথমতে কিৰ কাৰণে হোৱাটটো লিখিব লাগিব তাৰপিছত উইল হি ইট এই 3 নম্বৰ যিখিনি আছে সেইখিনি লিখি দিলে হ'ল 3 নম্বৰত ইয়াতে আছে উইল হি ইট ইয়াতো হে আমি উইল হি ইটে লিখিছো নতুনকৈ কি যোগ দিছো কিটোৰ কাৰণে হোৱাট যোগ দিছো তাৰপিছত চাবা 7 নম্বৰ বাক্যটো হি কি নাখাব হি কি খাব কি নাখাব পজিটিভ নেগেটিভ সেই কাৰণে উইল আৰু ইয়াতে উইল নট নতুবা অন্ট আমি ব্যৱহাৰ কৰিছো তাৰপিছত 8 নম্বৰ হি কেতিয়া খাব when will he eat তাৰপিছত 9 নম্বৰ নেগেটিভ আছে when won't he eat when will he eat when won't he eat হি কেতিয়া খাব হি কেতিয়া নাখাব খাবটো নাখাব হৈ গৈছে কাৰণে will to won't হৈ গৈছে বাকি গুটেখিনি একে আছে তাৰপিছত চাবা 10 নম্বৰটোলৈ হি কেনেকৈ খাব কেনেকৈ হলে হাউ হয় তাৰপিছত বাকিখিনি একে হয় will he eat এই 3 নম্বৰটো যিখিনি আছে 3 নম্বৰ will he eat ইয়াতে হে will he eat আমি ব্যৱহাৰ কৰিছো নতুনকৈ যোগ দিছো কেনেকৈটোৰ কাৰণে হাউ তাৰপিছত 11 নম্বৰটো 10 নম্বৰটো নেগেটিভ হয় হি কেনেকৈ খাব হি কেনেকৈ নাখাব সেই কাৰণে খাব নাখাব হোৱা কাৰণে উইলটো ইয়াতে অন হৈ গল বা আমি উইল নটো ব্যৱহাৰ কৰিব পাৰো হেতু ভুল নহয় গতিকে এনেকে তোমালোকে এই নিয়মটোত নেগেটিভ ইন্টাৰগেটিভ কৰিবা এটা যদি সাবজেক্টটো যদি হি না থাকিবলে সি থাকে সেই একে নিয়ম হ'ব দে থাকিলে একে নিয়ম হ'ব আমি যদি কও হিহতে যাব খাবটো আমি যাব কৰি দিলো ডেল গো হিহতে না যাব ডে অন গো হিহতে যাবনে উইল দে গো হিহতে না যাব নেকি অন দে গো হিহতে যাবনে না যাব উইল দে গো অর নট হিহতে কেতিয়া যাব when will they go হিহতে কত যাব where will they go হিহতে কত না যাব where on they go কোন যাব will go ইয়াতে আমি who will to will কব লাগিব will short form to will go কোন না যাব who on go সকলে যাব everybody will go কোনেও না যাব nobody will go আমি এনেকে বাক্যবিলাক সাজিব লাগিব মৰমৰ ছাত্ৰ-ছাত্ৰী সকল ভিডিঅ'টিৰ শেষত তোমালোকৰ কাৰণে মই হোমৱৰ্কৰ ব্যৱস্থা কৰিছো আৰু ভিডিঅ'টি তোমালোকে এবাৰ দুবাৰ নহয় কেইবাবাৰো চাবলৈ চেষ্টা কৰিবা কাৰণ ভিডিঅ'টি যিমানবাৰ চাবা সিমানে তোমালোকৰ কাৰণে নিয়মবোৰ সহজ হৈ পৰিব শেষত ভিডিঅ'টি যদি তোমালোকৰ ভাল লাগিছে তেতিয়াহ'লে এটি লাইক দিবা আৰু লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ